आसामनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्माया काउन्सिल दीपक मरजों समबाय आफादफोरनि एजेन्टफोरनो बिहुवानफोरखौ गथायबाय। अदालगुरि जिल्लानि माजबादआव थानाय जुनार देहा फाहामसालिनि आलासि न'आव फुंनि 11 रिंगायाव माजबाद क'अपारेटिभ ससाइटिनि आफादगिरि मनिन्द्र कलितानि आफाद दैदेननायाव जानाय मेलाव आसामनि बयजोंबो अनसायजानाय गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्माया दिनै बिटिआरनि काउन्सिल दीपक मरनि दारै समबाय आफादनि एजेन्टफोरनो गथायनाय बिहुवाफोरखौ गथायो। बे हाबाफारियाव 30 गनं पासनि सेरफां परिषद ब्यापनि बारग' एमसिएलए जितु किसान दरं, अदालगुरि लकसभा ब्यापनि एमपि जितु डेका, माजबाद समबाय आफादनि नेहाथारि लादु लहार आरो माजबाद क'अपारेटिभ ससाइटिनि एजेन्ट एस'सिएशननि आफादगिरि नेहाथारि आरो एजेन्टफोरा बाहागो लादोंमोन। নববর্ষক আমি আদৰো এই নতুন বৰ্ষটোক আমি কিছুমানে বিহু বুলি কওঁ, বৈশাখু বুলি কয়। তো বিভিন্ন ভাষাত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ নাম আছে আৰু সকলোৱে এই বহাগ মাহটো ইয়াক পালন কৰে। কিন্তু কোনো এজন মুখ্যমন্ত্ৰী আজিলৈকে যে বহাগ মাহত এই যে আমাৰ অসমীয়াৰ স্বাভিমান গামোচাখনেৰে আমি যে শুভেচ্ছা এটা দিব পাৰোঁ বহাগৰ, তো এই কথাটো চিন্তা কৰিব পৰা নাছিলে। কিন্তু আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে এই কথাটো নিজে উপলব্ধি কৰি আৰু সুন্দৰ প্ৰচেষ্টাৰে ইতিমধ্যে সকলোৱে যাতে পায়, অকল সমবায় বা এই ক্ষেত্ৰতে দিছে নহয়, সকলো হেৰিতে যাতে পায়, সমাজৰ বিভিন্ন বিভাগত যাতে শ্ৰেণীত ভাগ কৰি পেলাই সকলোকে সুন্দৰ হেৰিত এই বিহুৱানখন ব্যৱস্থা কৰিছে। গতিকে তাতে আমি উপলব্ধি কৰিব পাৰোঁ যে তেখেতে কি ধৰণৰ চিন্তা কৰিব পাৰে আমাৰ কাৰণে। গতিকে তাৰ বাবে আজি এই সভাৰ যোগেদিও এই সুন্দৰ চিন্তা যি কৰা এই মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী এক নতুন প্ৰথা আৰম্ভ কৰিছে। এই প্ৰথাৰ যোগেদি অসমৰ যি সংস্কৃতি, অসমৰ যি নিয়ম ৰীতি, সেই ৰীতি গামোচা এখন দি আমাৰ জ্যেষ্ঠজনক বা কনিষ্ঠজনক বা এজন প্ৰিয়জনক আমি যি ধৰণে বিহুৱান যাচি তেওঁক নতুন বহাগৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। এই যি প্ৰথা, এই প্ৰথা কেৱল ঘৰলৈকে সীমাবদ্ধ নাৰাখি এক বৃহৎ স্তৰত লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে অসমৰ প্ৰায়বোৰ উল্লেখযোগ্য নাগৰিকক সম্পূৰ্ণ, যিবোৰ উল্লেখযোগ্য বুলি নহয় আৰু গোটেই যিবোৰ ব্যক্তিয়ে অসমখনৰ নিৰ্মাণ কৰোঁতে নিজৰ নিজৰ অংশীদাৰিত্ব সাব্যস্ত কৰিছে বা নিজৰ অৰিহণা যোগাইছে, তাৰ ভিতৰত আপোনালোকো যি ধৰণে অসমখনক নিৰ্মাণ কৰোঁতে আজি ইমান মানুহক সঠিকভাৱে এক চাউলৰ বা যিকোনো সমবায় ব্যৱস্থাৰ লগত, বিতৰণ ব্যৱস্থাৰ লগত, প্ৰণালীৰ লগত আপোনালোকে জড়িত থাকি মানুহক সেৱাৰ অৰ্থে যি ধৰণে কাম কৰি আহিছে, ইয়াক এক স্বীকৃতি দিয়াবৰ বাবে আৰু মৰম যাচিবলৈ বহাগৰ প্ৰথমটি মাহত এই আপোনালোকক ধুনীয়াকৈ বিহুৱান দি পঠিয়াইছে। আৰু বিহুৱান এনেকুৱা বিহুৱান অসমৰ শিপিনীয়ে যি নিজৰ তাঁতৰ শালত বৈছে এই বিহুৱান, আৰু এয়া অসম বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষ বুলিয়ে নহয়, পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন ৰাষ্ট্ৰদূতলৈকেও গৈছে, বিভিন্নজন ব্যক্তিলৈকেও গৈছে। আপোনাৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত জড়িত বিভিন্নজন ব্যক্তি, ভাৰতবৰ্ষৰ বিভিন্নজন ব্যক্তি, যিসকল উল্লেখযোগ্য ব্যক্তি, যিসকলে এই বিহুৱান পাব লাগে, সেয়ে তেওঁলোককো বিহুৱান দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ লগতে আমাৰ অসমৰ প্ৰতি স্তৰৰ ব্যক্তিসকলকো ইয়াতে সামৰি লৈছে। মাজবাদনিफ्राय जतिनाथनि रिपोर्ट NBT लाइव।